গাইস আৰচি টিউটৰিয়েললৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো পুনৰবাৰ দৰে আমি আজিও এটা লৈ আহিছো নতুন টপিকৰ ওপৰত যাৰ নাম হৈছে পৰিমেয় সংখ্যা তো পৰিমেয় সংখ্যা কি হয় আহক আমি পলম নকৰি ভিডিঅটো সোনকালে আৰম্ভ কৰো here we go পৰিমেয় সংখ্যা হৈছে যিবোৰ সংখ্যা আমি p by q ৰূপত প্ৰকাশ কৰিব পাৰো অৰ্থাৎ q ভাগৰ p ৰূপত আমি যিবোৰ সংখ্যা প্ৰকাশ কৰিব পাৰো সেইবোৰকে কোৱা হয় পৰিমেয় সংখ্যা য'ত p আৰু q দুয়োটাই হৈছে এটা অখণ্ড সংখ্যা অৰ্থাৎ পৰিমেয় সংখ্যা হৈছে এটা সংখ্যা য'ত আমি p by q ৰূপত আমি প্ৰকাশ কৰিব পাৰো য'ত p আৰু q দুয়োটাই এটা অখণ্ড সংখ্যা হ'ব অৰ্থাৎ হৰটো আৰু লব দুয়োটাই এটা অখণ্ড সংখ্যা হ'ব যেটো ভগ্নাংশৰ হৰ আৰু লব থাকে ঠিক একেদৰে ইয়াতো থাকে আৰু এটো হৈছে প্ৰথম চৰ্ত আৰু দ্বিতীয় চৰ্তটো হৈছে যে q কেতিয়াও শূন্য হ'ব নোৱাৰে অৰ্থাৎ q is not equal to 0 অৰ্থাৎ যেটো হৰ থাকিব ভগ্নাংশটো হেতু কেতিয়াও শূন্য হ'ব নোৱাৰে যেটো আমাৰ ভগ্নাংশ থাকিব যে p by q তাত প্ৰথম চৰ্ত দুটা p আৰু q দুটা অখণ্ড সংখ্যা হ'ব লাগিব আৰু দ্বিতীয় চৰ্তটো হৈছে যে q টো কেতিয়াও শূন্য হ'ব নোৱাৰে ক্লিয়াৰ প্ৰথম চৰ্ত এটো p আৰু q অখণ্ড সংখ্যা আৰু দ্বিতীয় চৰ্তটো হৈছে যেটো হৰ অৰ্থাৎ q হেতু কেতিয়াও শূন্য হ'ব নোৱাৰে যেতিয়া এই দুটা চৰ্ত থাকিব তেতিয়া যিকোনো এটা সংখ্যা আমি পৰিমেয় সংখ্যা বুলি আমি তাক ক'ব পাৰো এতিয়া আমি কিছু উদাহৰণ চাওঁ উদাহৰণস্বৰূপে আমি চাওঁ যে 1/2 অৰ্থাৎ দুভাগৰ 1 এটা আমি সংখ্যা উদাহৰণস্বৰূপে লৈ লৈছো য'ত দুভাগৰ 1টো হৈছে এটা ভগ্নাংশ আৰু য'ত 2টোৱে হৰটো বুজাইছে আৰু 1টোৱে লব বুজাইছে আৰু য'ত 2 আৰু 1 দুইটা হৈছে এটা অখণ্ড সংখ্যা আৰু যেহেতু হৰটো শূন্য নহয় 2 অৰ্থাৎ q is not equal to 0 গতিকে হৰটো যেহেতু শূন্য হৈ থকা নাই অৰ্থাৎ q টো যেহেতু শূন্য হৈ থকা নাই গতিকে ই এটা পৰিমেয় সংখ্যা কাৰণ ই p by q ৰূপতো আছে আৰু q টো অৰ্থাৎ হৰটো শূন্য হৈ থকা নাই তো যিকোনো এটা ভগ্নাংশই পৰিমেয় সংখ্যা হ'ব যদি তাৰ p by q ৰূপত প্ৰকাশ কৰা হয় আৰু হৰটো যদি শূন্য নহয় তেতিয়া চাওক যিকোনো এটা ভগ্নাংশৰ পৰিমেয় সংখ্যা প্ৰায় একে অৰ্থাৎ যিকোনো এটা ভগ্নাংশ আমি পৰিমেয় সংখ্যাৰ ৰূপত আমি প্ৰকাশ কৰিব পাৰো যিকোনো সংখ্যাই পৰিমেয় সংখ্যা আৰু ভগ্নাংশ প্ৰায় একে হয় কিয়নো পৰিমেয় সংখ্যাটাকো ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰা হয় য'ত p আৰু q দুইটাই এটা ভগ্নাংশৰ পৰে য'ত p হৈছে এটা লব আৰু q হৈছে হৰ গতিকে বেলেগ এটা আমি উদাহৰণ চাব পাৰো যে 3টো এটা পৰিমেয় সংখ্যা হ'ব যিকোনো স্বাভাৱিক সংখ্যা পৰিমেয় সংখ্যা হ'ব কিয়নো যিকোনো এটা স্বাভাৱিক সংখ্যাৰ তলত সদায় আমি এটা 1 থাকে যিটো হৰ ৰূপে থাকে যিকোনো স্বাভাৱিক সংখ্যা যদি ভগ্নাংশ নাথাকে তেতিয়া 1 হিচাপে থাকে য'ত তলত থকা হৰটো যেহেতু শূন্য নহয় গতিকে এটো q আৰু ওপৰ লবটো p গতিকে যিকোনো স্বাভাৱিক সংখ্যাকে আমি p by q ৰূপত প্ৰকাশ কৰিব পাৰো কাৰণে যিকোনো স্বাভাৱিক সংখ্যা বা পূৰ্ণ সংখ্যাই এটা পৰিমেয় সংখ্যা হ'ব কিয় কাৰণ তাক আমি p by q ৰূপত আমি প্ৰকাশ কৰিব পাৰো ক্লিয়াৰ সো যিকোনো ভগ্নাংশ পৰিমেয় সংখ্যা প্ৰায় একেই হয় গতিকে আপোনালোকে কনফিউজন হ'ব কোনো প্ৰয়োজন নাই আন এটা জানিবলগীয়া কথা হ'ল যে ধনাত্মক পৰিমেয় সংখ্যা আৰু ঋণাত্মক পৰিমেয় সংখ্যা সব এটা ভগ্নাংশৰ ক্ষেত্ৰত যেতিয়া ভগ্নাংশতকত ধনাত্মক চিন থাকে তেতিয়া তাক কোৱা হয় ধনাত্মক ভগ্নাংশ আৰু বা যেতিয়া ঋণাত্মক থাকে তেতিয়া কোৱা হয় ঋণাত্মক সংখ্যা তো পৰিমেয় সংখ্যাৰ ক্ষেত্ৰতো একেই যেতিয়া ধনাত্মক থাকিব তাক কোৱা ধনাত্মক ঋণাত্মক থাকিলে তাক কোৱা হ'ব ঋণাত্মক উদাহৰণস্বৰূপে আমি এটা উদাহৰণ চাওঁ আমি এটা সংখ্যা লৈছো 3/4 অৰ্থাৎ 4/3 য'ত 3 আৰু 4 দুইটাৰ এটা অখণ্ড সংখ্যা আৰু q is not equal to 0
য'ত অৰ্থাৎ আমি গম পালো এটা পৰিমেয় সংখ্যা য'ত লবটো আগতো যোগ আছে হৰটো আগতো যোগ চিন আছে অৰ্থাৎ এটা ধনাত্মক পৰিমেয় সংখ্যা হৈ আছে কিয় কাৰণ তাৰ আগত যোগ চিন আছে যেটো ধনাত্মক সংখ্যা আছে সেই গতিকে হি এটা ধনাত্মক পৰিমেয় সংখ্যা এতিয়া আমি চাম যদি সংখ্যা একেটাই লও আমি 3/4 অৰ্থাৎ 4/3 কিন্তু আমি সন্মুখত যোগ চিনৰ বদলি দিছো বিয়োগ চিন অৰ্থাৎ ঋণাত্মক চিন দিয়াৰ লগে লগে এই পৰিমেয় সংখ্যাটো হৈ গল ঋণাত্মক পৰিমেয় সংখ্যা মই আকৌ কৈছো ভগ্নাংশ আৰু পৰিমেয় সংখ্যা প্ৰায় একেই সকলোখিনি ভগ্নাংশ আৰু পৰিমেয় সংখ্যা প্ৰায় একেই হয় গতিকে ঋণাত্মক পৰিমেয় সংখ্যা তেতিয়া হ'ব যেতিয়া আগৰ ঋণাত্মক চিন থাকিব আৰু ধনাত্মক তেতিয়া হ'ব যেতিয়া পৰিমেয় সংখ্যাটোৰ আগত ধনাত্মক চিন থাকিব ঠিক আছে এতিয়া আমি চাম যে পৰিমেয় সংখ্যা এটা সংখ্যা ৰেখাত কেনেদৰে প্ৰকাশ কৰিব লাগে কিয়নো সংখ্যা ৰেখাত প্ৰকাশ কৰাটো পৰীক্ষাত আহি থাকে সংখ্যা ৰেখা প্ৰকাশ কৰা অখণ্ড সংখ্যাৰ পৰে যেটো আমাৰ অখণ্ড সংখ্যাৰ পৰা ভিডিও বনোৱা নাই যদি আপোনালোকৰ প্ৰয়োজন তেতিয়া হলে আমাক ক'ব আমি তাৰ ওপৰতো ভিডিও বনাই আপোনালোকক দিম গতিকে আহক আমি এটা চাও যে সংখ্যা ৰেখাত কেনেদৰে পৰিমেয় সংখ্যা উপস্থাপন কৰিব পাৰি যিকোনো সংখ্যা তো আমাৰ ওচৰত এটা সংখ্যা ৰেখা আছে আমি এটা আঁকি লৈছো য'ত শূন্যটোৱে সংখ্যা ৰেখাবিলাক দুটা ভাগত ভাগ কৰিছে শূন্যটো সোঁফালৰ খিনি হৈছে ধনাত্মক সংখ্যা আৰু শূন্যৰ বাওঁফালে থকা সংখ্যাখিনি হৈছে ঋণাত্মক সংখ্যা অৰ্থাৎ শূন্যটোৱে দুভাগত ভাগ কৰিছে য'ত শূন্য সোঁফালৰ সংখ্যাখিনি যিখিনি স্বাভাৱিক সংখ্যা আছে সকলোখিনি ধনাত্মক আৰু বাওঁফালৰখিনি ঋণাত্মক খালি মন কৰিব লাগে যে শূন্যটোৰ অৰ্থাৎ সংখ্যা ৰেখাত সকলো সংখ্যাৰ মাজত যেটো গ্যাপ থাকে এটো সদায় সমান হয় যেটো মই স্কেলৰ অবিহনে কৰিছো গতিকে মোৰ ইয়াত দেখাত গ্যাপটো সমান হৈ থকা নাই কিন্তু আমি এটা মনত ৰাখিব লাগে যে প্ৰত্যেকটো সংখ্যাৰ মাজত যেটো গ্যাপ থাকে এটো সমান থাকে মোৰ ইয়াত -1 আৰু -2 মাজত যেটো কিমানটো গ্যাপ আছে -2 আৰু -3 মাজত গ্যাপটো বেছি আছে গতিকে এটো ভুল হৈ আছে কাৰণ মই কোনো স্কেলৰ অবিহনে কৰা নাই মই পুনৰ কৈছো তাৰ ক্ষমা বিচাৰিছো গতিকে আপোনালোকে যেটা সংখ্যা ৰাখিব তাৰ মাজত যেটো গ্যাপ থাকে এটো সদায় সমান দিব কেতিয়াও কম বেছ নকৰিব কাৰণ প্ৰত্যেকটো সংখ্যাৰ মাজত সমান থাকে তো ইয়াত আমি দেখিছো যে সংখ্যা ৰেখাত আমি সোঁফালে ধনাত্মক খিনি আছে আৰু বাওঁফালে থকা সংখ্যাখিনি ঋণাত্মক সংখ্যাখিনি আছে ক্লিয়াৰ ঠিক আছে আৰু এটা কথা আমি জানিব লাগিব যে সংখ্যা ৰেখাডাল কেতিয়াও সমাপ্তি হৈ নাযায় ইমান কৰি নহয় ই সদায় অনিৰ্দিষ্টকালে গৈ থাকে কিয়নো যেহেতু আমি জানো যে সংখ্যা সদায় অনিৰ্দিষ্টকালে গতি গৈ থাকে গতিকে ধনাত্মক সংখ্যাখিনি অনিৰ্দিষ্টকালে গৈ থাকিব একেদৰে ঋণাত্মক সংখ্যাখিনি অনিৰ্দিষ্টকালে গৈ থাকিব গতিকে সংখ্যা ৰেখাডালো অনিৰ্দিষ্ট স্থানলৈকে ই গতি কৰি থাকিব এটো কাৰণে আমি কাৰ চিন মাৰি পেলে দেখুৱাই দিছো এনেদৰে এটা সংখ্যা ৰেখা দৰকাৰ হয় এতিয়া আমি এটা সংখ্যা ৰেখা উপস্থাপন কৰি পাই চাওঁ উদাহৰণস্বৰূপে আমি সংখ্যা লৈছো 2 ভাগৰ 1 যাৰ ইংলিছত কোৱা হয় 1/2 এতিয়া আমি এটো চাম যে ইয়াক আমি সংখ্যা ৰেখাত কেনেদৰে উপস্থাপন কৰিব লাগে চাওক সংখ্যা ৰেখাত উপস্থাপন কৰিবলৈ হলে আমি ফাৰ্স্ট সংখ্যাটো ভালদৰে জানি লোৱাটো প্ৰয়োজন যেহেতু আমি চাব লাগিব যে সংখ্যাটো কি ৰূপত আছে আমি দেখিলো ভগ্নাংশ আছে আৰু আমি গম পাইছো যে ভগ্নাংশটো চাব লাগিব যে একতকৈ ডাঙৰ নে সৰু তো দুভাগৰ একটি আমি দেখি আছো যে ই একতকৈ সৰু গতিকে ই যেহেতু একতকৈ সৰু গতিকে দুভাগৰ এক সংখ্যাটো একতকৈ সৰু কাৰণ আমি দুভাগৰ 2 হলেহে সংখ্যাটো 1 হ'ব অলৰেডি ভগ্নাংশৰ বিষয়ে আমি পঢ়ি আহিছো তো আমি জানো যে যেতিয়া লবটো সৰু থাকে হৰতকৈ তেতিয়া হলে ভগ্নাংশটো সৰু হয় আৰু লবটো যেতিয়া ডাঙৰ থাকে ভগ্নাংশৰ লবটো যেতিয়া ডাঙৰ হয় তেতিয়া একতকৈ সেই ভগ্নাংশ ডাঙৰ হৈ থাকে তো ইয়াত যেটো সৰু হৈ আছে গতিকে ই সৰু গতিকে আমি ইয়াত 0 আৰু 1 মাজত বহুৱাব লাগিব কেতিয়া মনত ৰাখিব যে হৰ যদি 2 আছে অৰ্থাৎ হৰটো চাই পেলাই সংখ্যা ৰেখাত আমি কেতিয়া উপস্থাপন কৰিব নালাগে ইয়াত 2 আছে তাৰ অৰ্থ এইটো নহয় যে ইয়াত 2 তলত বহাম আমি জাস্ট আমি চাব লাগে যে যেটো ভগ্নাংশ দিছে সংখ্যা ৰেখা উপস্থাপন সি একতকৈ ডাঙৰ নে সৰু যদি একতকৈ ডাঙৰ হয় তেতিয়া আমি 2 চাব লাগে যদি 2তকৈ ডাঙৰ হয় তেতিয়া 3 চাব লাগে এনেদৰে চাই থাকিব লাগে কিন্তু কেতিয়া মনত ৰাখিব যে তলৰ হৰটো চাই কেতিয়াও সংখ্যা ৰেখা পাতিব নালাগে এইটো ভুল বহুতে কৰাত দেখো আমি হেতু কাৰণে কথাটো কৈ দিছো গতিকে যেহেতু ই একতকৈ সৰু গতিকে ই 0 আৰু 1 মাজত থাকিব কেতিয়াও 2 নাহে মই পুনৰ কৈছো হৰটো চাই কেতিয়াও নাপাতিব বহুতে পাতে
যে হৰটো চিট থাকে সেইমতে পাতি যায় কিন্তু এইটো কৰা কেতিয়াও উচিত নহয় যেটো দুভাগৰ একটো এটা ভগ্নাংশ হৈ আছে যেটো একতকে সৰু গতিকে ই আহিব 0 আৰু 1ৰ মাজত ক্লিয়াৰ এটা চাম কেনেকৈ হয় সব দুভাগৰ একটোৰ অৰ্থটো হৈছে মই এখিনতে পাতি লৈছো দুভাগৰ এক ঠিক আছে তো দুভাগৰ একটোৰ অৰ্থটোৱে হৈছে যে ই একতকে সৰু তো 0 আৰু 1ৰ মাজত থাকিব আৰু দুভাগৰ এক গতিকে ই মাজতে সমানে দুভাগ কৰি তাৰ এভাগ লৈছে তো সমানে দুটা ভাগ কৰি তাৰপিছত প্ৰথম ভাগ সেইটো হৈছে দুভাগৰ 2 সো ইয়াৰ পিছৰটো হৈছে দুভাগৰ 1ৰ পিছৰটো হৈছে 1 অৰ্থাৎ দুভাগৰ 2 গতিকে ক্লিয়াৰ দুভাগৰ একটো কেনে প্ৰশ্ন কৰিলো যেটো ই 0 একতকে সৰু গতিকে আমি নে কৰিলো আনটা উদাহৰণ চাও দুভাগৰ 5 ভাগৰ 2 2/5 এইটো কেনে কৰিম সব ফাৰ্স্ট আমি চাব লাগিব সংখ্যাটো একতকে সৰু নে ডাঙৰ তো আমি চাই দেখিলো যে ই একতকৈ সৰু গতিকে ই 0 আৰু 1ৰ মাজত থাকিব ক্লিয়াৰ ই 0 আৰু 1ৰ মাজত থাকিব লাগিলে ইয়াৰ হৰ যিয়ে থাকক কথা নাই ই যেহেতু একতকে সৰু গতিকে 0 আৰু হৰ মাজত থাকিব তো যেহেতু হৰ 5 আছে গতিকে সংখ্যা ৰেখাত ইয়াক আমি সমানে 5টা ভাগ কৰিব লাগিব মই ইয়াৰ ওপৰত আঁকি দিছো সমানে 5টা ভাগ কৰিব লাগিব আৰু লব যেটো 2 গতিকে আমি তাৰ 5টা ভাগৰ দ্বিতীয় ভাগটো লম আৰু সেইটোৱে হৈছে সংখ্যা ৰেখাডালত 5 ভাগৰ 2 ক্লিয়াৰ তো যিকোনো সংখ্যা উপস্থাপন কৰিবলৈ হৰস্বতকে আমি একতকে সৰু নে ডাঙৰ চাই পেলাই আমি সংখ্যাটো তেনেদৰে উপস্থাপন কৰিব পাৰো ক্লিয়াৰ গুড সো সংখ্যা ৰেখা উপস্থাপন কৰাটো পৰীক্ষা খুব আহি থাকে লাগিলে সময় অপেক্ষা হওক ইউনিট টেষ্ট হওক বছৰ অপেক্ষা হওক বা ক্লাছ টেষ্ট হওক সবতে সংখ্যা ৰেখাত কোনটা সংখ্যা উপস্থাপন কৰিবলৈ পৰিমেয় সংখ্যা আহিয়ে থাকে অখণ্ড সংখ্যাই কক বা পৰিমেয় সংখ্যা হওক গতিকে ভালদৰে ক্লিয়াৰ কৰি লোৱাটো প্ৰয়োজনীয় একবাৰ সংখ্যা ৰেখা ক্লিয়াৰ কৰিলে আপোনালোকৰ বহুত নম্বৰ অহাৰ চান্স আহি যায় গতিকে সংখ্যা ৰেখাডাল ভালদৰে মন কৰি ল'ব পৰিমেয় সংখ্যাৰ আন যিখিনি সমতুল্য পৰিমেয় সংখ্যা বুলি কোৱা হয় আন টপিক গিটা এইটা ভগ্নাংশৰ দৰে প্ৰায় একে সম্পূৰ্ণ একে আমি ভগ্নাংশ ইতিমধ্যে পঢ়ি দিছো সমতুল্য ভগ্নাংশ সমান ভগ্নাংশ ইয়াতো একে লঘিষ্ঠ আকাৰ কৰা সমতুল্য কৰা পৰিমেয় সংখ্যা সকলো একে আৰু যিবোৰ আন যোগ বিয়োগ পূৰণ হৰণ অংক আছে আমি যিবোৰ অলৰেডি ভগ্নাংশৰ ওপৰত ভিডিও বনাই দিছো সেইবোৰ সম্পূৰ্ণ পৰিমেয় সংখ্যাৰ যোগ বিয়োগ পূৰণ হৰণখিনি ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণৰ দৰে সম্পূৰ্ণ একে ক্লিয়াৰ জাস্ট ভগ্নাংশ পৰিমেয় সংখ্যা পাৰ্থক্য যে ই p/q ৰূপত থাকে মনত ৰাখিব p টো সদায় স্মল লেটাৰ গতিকে ইয়াৰ যিখিনি যোগ বিয়োগ পূৰণ হৰণ সংখ্যা আছে সকলোখিনি ভগ্নাংশৰ দৰে সম্পূৰ্ণ একে গতিকে আপোনালোকে ভগ্নাংশৰ ওপৰত আই বাটনত ক্লিক কৰি ভিডিওটো চাই লওক নাইবা ডেসক্ৰিপচনত মই লিংক দি থম কাৰণ আমি অলৰেডি ভিডিও বনাই ৰাখিছো আৰু তাৰ দৰে সম্পূৰ্ণ একে গতিকে আপোনালোকে কোনো চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই ভিডিও চাই লওক পৰিমেয় সংখ্যাৰ যোগ বিয়োগ পূৰণ হৰণ সমতুল্য সমমান ভগ্নাংশ লঘিষ্ঠ আকাৰ নিয়া সকলো ভগ্নাংশৰ দৰে সম্পূৰ্ণ একে গতিকে পৰিমেয় সংখ্যা জানিব লাগে সংখ্যা ৰেখাৰ ওপৰত আৰু থুলমূলকে আমি সকলো থিওৰি সামৰি পেলাই পৰিমেয় সংখ্যাৰ ওপৰত এটা ভিডিও আপোনালোকক দি দিছো গতিকে পৰিমেয় সংখ্যাৰ বিষয়ে ইমানখিনি আপোনালোকে যদি জানিলে আমাৰ দৃষ্টিত সকলোখিনি আপোনালোকে পৰিমেয় সংখ্যা ৰিলেটেড অংক কৰিব পাৰিব গতিকে আজি ভিডিওত ইমানেই আশা কৰো ভিডিওটো চাই আপোনালোকে ভাল পালে আৰু আপোনালোক সকলো ইয়াৰ পৰা উপকৃত হ'ল যদি ভাল পালে তেন্তে আমাক কমেন্ট কৰি আমাক জনাব যে এনে ডিজিটেলাইজ কৰি বনোৱাৰ কাৰণে আপোনালোকৰ সুবিধা হৈছে নাই নে নাই যদি পৰিমেয় সংখ্যাৰ লগত কিবা ডাউট থাকে তেন্তে আমাক কমেন্ট কৰি জনাব পাৰে আমি আপোনালোকৰ প্ৰত্যেকটো কমেন্টৰ আন্ডাৰত যদি যিখিনি ডাউট থাকে তাৰ ওপৰত আমি নতুন ভিডিও বনাই আপোনালোকক বুজাব চেষ্টা কৰিম গতিকে আজিলৈ আহো থ্যাঙ্কস ফৰ ওয়াচিং